গুড মৰ্নিং গাইজ মোৰ ব্লগলৈ আপোনালোকৰ স্বাগত। बेटी चोद के तारे पिछू सॉरी 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 মোৰ ব্লগলৈ আপোনালোকক স্বাগতম। ঠিক আছে, আজি আহি গৈছোঁ এটা ধুনীয়া ব্লগ লৈ। কি হৈ আছে ব্লগটো আপোনালোকক কৈ আছোঁ ধুনীয়াকৈ। ব্লগ মানে হ'ল ৰাতিপুৱা প্ৰায় আজি এতিয়া বাজিছে 7টামান বাজিছে। মানে মই যাবলৈ ওলাইছোঁ স্কুললৈ মানে স্কুলটো 9টা বজাতে আছে। স্কুলটো মানে হ'ল মানে টিউশ্যন এটা আছে মানে তাত। ঠিক আছে, তো আপোনালোকে জানে মই লাহৰীঘাটত বৰবৰীত স্কুল কৰি আছোঁ। তাতে মানে জ্ঞানদীপ বিদ্যাপীঠত মই শিক্ষকতা কৰি আছোঁ। তো আপোনালোকক এটা আগৰ ভিডিঅ'ত এটা কোৱা হৈছিলে, সেইকাৰণে তাতে মোৰ টিউশ্যন এটা আছে লাহৰীঘাটতে। যাৰ কাৰণে মই এতিয়া ৰাতিপুৱা একদম ধুনীয়াকৈ পূৰা ৰেডি হৈ ফ্ৰেছ হৈ এতিয়া যাবলৈ ওলাইছোঁ টিউশ্যনত। ঠিক আছে, তো মিনি ব্লগ মই ভাবি আছোঁ যে আপোনালোককতো জাষ্ট খালি এক্সপেৰিমেণ্ট ভিডিঅ'বিলাক দিওঁ মই। তাৰ লগতে মই ভাবিছোঁ এক্সপেৰিমেণ্টৰ লগতে কিছুমান ব্লগ আপোনালোকক দি যাম। কেনেকুৱা লাগে আপোনালোকে নিশ্চয় কমেণ্টত জনাব। ঠিক আছে, আৰু এইটো কৰিলে কেনেকুৱা হ'ব সেইটো কমেণ্টত জনাব। ঠিক আছে, জাষ্ট মিনি অলপ চলপ ব্লগ মানে জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণে আপোনালোকক এই এক্সপেৰিমেণ্ট চেনেলটোতে মানে ধৰি লওক মানে এক্সপেৰিমেণ্টৰ ভিডিঅ'ৰ লগতে মই কি দিম, এই ব্লগৰ ভিডিঅ'বিলাকো দি থাকিম। ঠিক আছে, তো কেনেকুৱা হয় সেইটো কিন্তু মোক কমেণ্ট কৰি জনাব। ঠিক আছে, চব পূৰা গাড়ী চাড়ী বাইক চাইক ৰেডি কৰি লৈছোঁ মানে এইটো চক বাইকটো হয়তো পুৰণা হ'ব পাৰে। আপোনালোকে ক'ব যে পুৰণা বাইক, কিন্তু পুৰণা হ'লেও এইটো বাইকৰ মুহূৰ্ত এটা আছে। মুহূৰ্ত মানে এইটোৱে হ'ল যে এইটো বাইকৰ তেলৰ যিটো ছাৰ্ভিচ বা মাইলেজ, এই মাইলেজটো কিন্তু আপোনালোকে শুনিলে কিন্তু আচৰিত হৈ যাব, হয়নে? তো মইতো অলপ মচি লৈছোঁ, কাৰণ এইটো দিয়ে যিহেতু যাব লগা হয় লাহৰীঘাটত, ধুনীয়াকৈ অলপ চলপ ইফাল সিফাল ধুনীয়াকৈ মচি লৈছোঁ। ঠিক আছে, তো ব্লগটো কেনেকুৱা পালে মিনি আছিলে আপোনালোকে কমেণ্ট কৰি জনাব। এইটো মই বাইক কিয় ব্যৱহাৰ কৰোঁ এইটো মই কৈ দিছোঁ। এইটো বাইক আজিৰ পৰা প্ৰায় ধৰি লওক মই 3-4 বছৰ ধৰি এইটো বাইক মই ইউজ কৰি আছোঁ। ইউজ কৰাৰ কাৰণ হ'ল এটা, মানে ইয়াৰ মাইলেজ যিটো পোৱা যায়, ইয়াৰ মাইলেজটো পোৱা যায় প্ৰায় এতিয়াও কিন্তু 50+ মাইলেজ পোৱা যায় এইটো বাইকত। ঠিক আছে, যাৰ কাৰণে মই বহুত এইটোক মানে ছেফলি ৰাখোঁ, আৰু এইটো বাইক পুৰণা হ'লেও কিন্তু বহুত ভাল মানে। ঠিক আছে, তো এইটো আছিলে আজি ভিডিঅ'। মিনি কেনেকুৱা পালে কমেণ্টত জনাব। এক্সপেৰিমেণ্ট ভিডিঅ'ৰ লগতে এনেকুৱা ভিডিঅ'বিলাকো আপোনালোকক দি যাম। ঠিক আছে, তো আজিলৈ ইমানেই, ধন্যবাদ।